হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ আহিব আলহী আৰু তাৰ কাৰণে আমি সকলোৱে খানা বনোৱাত ব্যস্ত। এয়া মায়ে দালিৰ তেলনি মাৰিছে, লগতে মাছৰ মূৰখিনিও ভাজি আছে। মাছৰ মূৰেৰে লাও বনাব আৰু এয়া লাওখিনি মায়ে বহাই দিছে, মই দেখুৱাই দিছোঁ ওচৰৰ পৰা। আৰু ইপিনে মই মাছৰ আঞ্জাখিনি বনাবৰ কাৰণে চব্জিখিনি ভাজি আছোঁ আৰু এয়া ভণ্টিয়ে চৌকাতে মাংসখিনি বনাই আছে। এয়া দেখিছেনে কি ধুনীয়াকৈ তেলখিনি বিৰিঙি আহিছে। এয়া আৰু তাৰপিছত ইপিনে গেছতে পোলাওখিনি বনাই থকা হৈছে। পোলাওখিনি ভাজি হোৱাৰ পিছত ঘিউ অকণমান দি দিব লাগে, তেতিয়া স্মেলটো বহুত ভাল লাগে। অৱশ্যে প্ৰত্যেকৰে চইচবিলাক বেলেগ বেলেগ হয়। আৰু এয়া ফাইনেলি খানা ৰেডি হৈ গ'ল। এয়া সৰু আলু ভাজি, দালি, মাছৰ আঞ্জা আৰু ইপিনে আছে পানীলাও আৰু এয়া পোলাও, এয়া মাটন কাৰী, এয়া হৈছে চিকেন কাৰী, এয়া মই দেখুৱাই দিছোঁ আৰু এয়া হৈছে পোলাও। এয়া হৈছে আজিৰ থালিখন। এয়া তো আজিলৈ ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আপোনালোকে যদি ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আকৌ লগ পাম এটি নেক্সট ভ্লগত। বাই।